হেল্ল' গাইজ, এইটো 3বাৰ শ্বুট কৰিলোঁ। আজিৰ ভিডিঅ'টো ভ্লগ নহয়, আচলতে মই আমাৰ স্কুলৰ পৰা ক'লে পাচিৰ পত্ৰিকাৰ কাৰণে এটা কবিতা লিখি দিব লাগে। মই ৰাতিটো ভাবি পেলাই এটা লিখিছোঁ জুবিনদাৰ ওপৰত। ভিডিঅ'টো কৰিব পৰা নাই, ইমান হাল্লা যি নহওক। এতিয়া আপোনালোকক শুনাম মই কবিতাটো। জুবিনদাৰ ওপৰত যদি কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব, কাৰণ মই আগতে কবিতা লিখিছোঁ যদিও খুব 2-3টা বেছি লিখা নাই, কাৰণ মোৰ এইটো অভ্যাস নাই। তো তথাপিতো চেষ্টা কৰিছোঁ, যদি কিবা ভুল হয় তে ক্ষমা কৰি দিব। এতিয়া কবিতাটো আপোনালোকক শুনাও এবাৰ। কবিতাটোৰ শিৰোনাম দিছোঁ মই, জুবিনদা আজি নাই। জুবিনদা আজি নাই, তথাপিতো আকাশখনত তেওঁৰ সুৰ বাজে। বতাহে বতাহে গানে গানে কয় মই ইয়াতেই আছোঁ। ৰাস্তাৰ কোণত চাহ দোকানৰ শব্দত, পুৰণি ৰেডিঅ'ৰ ভঙা সুৰত এতিয়াও জীয়াই আছে তেওঁৰ কণ্ঠৰ মিঠা বিষাদ। জুবিনদা আজি নাই, কিন্তু বিহুৰ ঢোলত, বিহগৰ ডেউকাৰ শব্দত, ব্ৰহ্মপুত্ৰৰ ঢৌত তেওঁৰ গানেই বয়। তেওঁ শিকাই গ'ল প্ৰেম কেৱল সুখ নহয়, বিষাদো এক সুন্দৰ গান। জীৱন হাৰ মানা নহয়, আগবাঢ়ি যোৱা। জুবিনদা আজি নাই, তথাপিতো অসমে আজিও গাই উঠে এটি নাম, এটি অনুভৱ, এটা চিৰজীৱী সুৰ। জুবিনদা আজি নাই, জুবিনদা আজি নাই। তো এইটোৱে আছিল। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। অকণমান চেষ্টা কৰিছোঁ, কবিতা সৃষ্টি নকৰোঁ, তথাপিতো কোৱাৰ কাৰণে এটা চেষ্টা কৰিলোঁ। আৰু ভাবিছোঁ অনুভৱটো লিখিম, জুবিনদা যিদিনা গৈছিল সেইদিনাৰ অনুভৱটো লিখিম বুলি ভাবিছোঁ। বহুত টান হয় লিখাটো, তথাপিতো চেষ্টা কৰিম। সেয়াই আছিল আজিৰ ভিডিঅ'টো। তো নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ। জয় জুবিনদা, জয় অসম, বাই বাই।